বানপানী দেখিছ বানপানী তহঁত কোনেও বানপানী দেখা নাই হেৰৌ বানপানী আহে বাৰিষা আৰু তহঁতৰ দৰে মানুহবিলাক যাও মটৰ গাড়ীত উঠি হেৰৌ উৰা জাহাজত উঠি তহঁতে আকৌ বানপানী তাকে জানিবি কেনেকৈ দেখিবি কেনেকৈ মোৰো সংসাৰ আছিল কি কৰিম সকলোবিলাক বানপানীত উটি গ'ল মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন এজনী ছোৱালীৰ নাম আছিল গৌৰী মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো ৰতন গৌৰী মোৰ সেই বোৱাৰীজনী কতনো কান্দিলে কতনো চিঞৰিলে আই মোক ধৰকাই আই মোক ধৰকাই আই সকলো উটি গ'ল গিৰিহৰ পো নাতি বোৱাৰী সকলো উটি গ'ল লেলাত ভুঞ্জিবলৈ মই আজিও জীয়াই আছো কি কৰিম মৰিও যাব নোৱাৰো জীয়াই থাকিব নোৱাৰো এদিনাখন আলিবাটৰ দাঁতিত বহি আছো এনেকুৱাতে এজন মানুহে আহি মোক সেই পাগলী বুলি ভাবি তেজপুৰ পগলা ফাটকত সোমোৱাই থলে তাত থাকিতো ভালেই পাইছিলো খাইছিলো শুইছিলো কাম কৰিছিলো কিন্তু কি হব কোনোবা এজন ডাঙৰ মানুহ এই মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে 3 দিন ধৰি পেকত একো এটা সঞ্চাৰ হোৱা নাছিল 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিল উপায় নাই ময়ো যাব নোৱাৰিলো কি কৰিম পৰিয়ালৰ সকলোবিলাক নাই ভোকত কলমলাই থাকি মোৰ এনেকুৱাতে এটা বুদ্ধিয়ে খেলালে মই কানি বুঢ়ী হৈ মানুহক পইচা খুজিবলৈ লাগিলো বাবু মই চকুৰে নেদেখো বাবু মোক কিবা এটা সাহায্য কৰক মোক পইচা এটা দিয়ক মই 3 দিন ধৰি একো এটা খোৱা নাই বাবু মই চকুৰে নেদেখো বাবু দিয়ক মই ভৰিখনত ধৰিছো কিবা এটা সাহায্য কৰক বাবু দিয়ক মই একো এটা খোৱা নাই বাবু